ডক্টৰ এপিজে আব্দুল কালামদেৱে 3টা কথা কেতিয়াও কাৰো আগত শ্বেয়াৰ কৰিবলৈ মানা কৰিছে। প্ৰথম, তোমাৰ সপোনবোৰৰ কথা। যদি আপুনি আপোনাৰ জীৱনত ইতিমধ্যে লক্ষ্য আৰু সপোন নিৰ্ধাৰণ কৰিছে, তেন্তে আটাইতকৈ ভাল কামটো হ'ল ইয়াক কাৰো আগত নক'ব, নিজৰ লগতে ৰাখক। কিয়নো এইবোৰ আনৰ সৈতে শ্বেয়াৰ কৰিলে আপোনাৰ লক্ষ্যৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী প্ৰভাৱিত হ'ব পাৰে আৰু আপুনি ইয়াত বিভ্ৰান্ত হ'ব পাৰে। সদায় মনত ৰাখিব, আমি আনৰ পৰা একে পৰামৰ্শ বা মতামত প্ৰাপ্ত কৰিব নোৱাৰোঁ, কাৰণ প্ৰতিজন মানুহৰ দৃষ্টিভংগী ইজনে সিজনৰ পৰা পৃথক। দ্বিতীয়তে, তোমাৰ দুখবোৰৰ কথা। আমি আমাৰ সমস্যাবোৰ ভাগ বতৰা কৰিলে বা শ্বেয়াৰ কৰিলে আমি সেই মুহূৰ্তত পাতল অনুভৱ কৰোঁ, কম বোজা অনুভৱ কৰোঁ, মনটো পাতল লাগে। কিন্তু কিছুমান লোকে কেতিয়াও আপোনাৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা নকৰে, বৰঞ্চ তেওঁলোকে আপোনাৰ সমস্যাটো বঢ়াবহে পাৰে। দৰাচলতে আপোনাৰ সমস্যাটো 20% লোকে গুৰুত্বই নিদিয়ে আৰু 70% লোকেই আপোনাৰ সমস্যাটো দেখি আনন্দিত হ'ব পাৰে আৰু মাত্ৰ 10% লোকেহে আপোনাৰ বাবে চিন্তা কৰে, যত্ন কৰে, সঁচাকৈ আপোনাক কেয়াৰ কৰে। তৃতীয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল তোমাৰ সফলতাৰ গোপনীয়তাৰ কথা। যদি আপুনি আপোনাৰ সফলতাৰ ৰহস্য কাৰোবাৰ ওচৰত প্ৰকাশ কৰে, মানুহে সেই একেটা কামকে কৰিবলৈ চেষ্টা কৰে। কিন্তু যদি তেওঁলোক বিফল হয়, তেওঁলোকে সহজে আপোনাক দোষ দিয়ে যে আপুনি তেওঁলোকক সঠিকভাৱে কথাটো কোৱাই নাই। গতিকে কেতিয়াও আপোনাৰ সফলতাৰ ৰহস্যৰ শ্বেয়াৰ নকৰিব বা ভাগ বতৰা নকৰিব, কাৰণ আপোনাৰ সফলতাৰ কাৰণবোৰ সকলোৰে বাবে প্ৰযোজ্য নহ'বও পাৰে।